হেই কোন তুমি এনেকে সোমাই আহিছা যে চিধাই? মই MP। MP? ক'ৰ MP তুমি? মই এইটো সমষ্টিৰে MP। মোক চিনি নাপায় চাগে ন? হাত, কি উল্টা পুল্টা কথা ক'বলৈ আহিছো? এইটো সমষ্টিৰ MP মই। MP আপুনিও নে? MP মইহে। আৰু মোৰ নিচিনা ঢেৰ MP আছে। আপোনাকতো MP যেন লগা নাই। তোৰ MP যেন লাগিলেও নালাগিলেও এইটো সমষ্টিৰ ময়ে MP। তই হুলস্থুল লগাই নাথাকিবি, উল্টা পুল্টা কৈ থাকিবি, উলিয়াই পঠিয়াম চিকিউৰিটি মাতি। নাই মানে ইমান ধুনীয়া আপোনাৰ নিচিনা মানুহটোনো কেনেকে MP হ'ল, মই তাকেহে চিন্তা কৰিছোঁ। MP হ'বলৈতো মোৰ নিচিনা হ'ব লাগিব অকণমান দেখিবলৈ। এই পাগল পাগল, এই তোৰ নিচিনা হ'ব লাগিব MP হ'বলৈ, হা? মইতো তাকেই কৈ আছোঁ। হা? কি তাকে কৈছ তই, কি তাকে কৈছ? MP মানে মই মেণ্টেল পাৰ্চনৰ কথাহে কৈ আছিলোঁ। এই কি হ'ল তই গলি নে? মেণ্টেল পাৰ্চন পাইছ মোক তই, হা পাগল চালা? না MP ডাঙৰীয়া নেখেদিব মোক। মই ভাল কথা এটা সুধিবলৈহে আপোনাৰ ওচৰলৈ আহিছিলোঁ। কি কথা আছিলে ভালকে ক। এই উল্টা পুল্টা কথাখন উলিয়াই নাথাকিবি। মহাশয়, আপুনিতো জানেই আৰু এতিয়া গোটেই দেশতে কৰোণাৰ মহামাৰী। মানুহ ঢেৰ মৰিছেও। আৰু বাৰু ভাল কথা, লগতে ভেকচিনো প্ৰদান কৰিছে চৰকাৰে। তাৰপিছত? কিমান মৰিছে, কিমান ভাল হৈছে, কিমান ভেকচিন দিছে, আপোনালোকে এইবোৰ হিচাপবোৰ অহনিকে দি গৈ থাকে। বাৰু ভাল হৈছে, কিন্তু এই কথা এটা সুধিম বুলিহে ভাবিলোঁ এতিয়া মই। কি কথা ক, সোনকালে ক অকমান। মানে আমাৰ নিচিনা এই মেণ্টেল পাৰ্চনবিলাকে মানে ৰাস্তাই পদূলিয়ে বজাৰে সমাৰে এই ফুটপাথত ঘূৰি ফুৰা মানুহবিলাক যদি কৰোণা হৈ মৰে, তেনেহ'লে আপোনালোকৰ হিচাপলৈ আহিবনে নাহিব বাৰু? যদিহে মৰাৰ পিছত টেষ্ট কৰোঁতে কৰোণা ওলায় তেনেহ'লে হিচাপলৈ আহিব। তেনেহ'লে কৰোণাতে মৰিছে বুলি হিচাপত যাব। সেইটোৱে মেইন কথাটো, সেইটোৱে মই জানিব বিচাৰিছিলোঁ। সেইটো আকৌ কি মেইন কথা হ'ল? মেইন কথাটো হ'ল যে আপোনালোকে মৰিলে যে হিচাপ ল'ব, কিন্তু এই জীয়াই থাকোঁতেই আমাৰ নিচিনা মানুহবোৰ যে ৰাস্তা পদূলিয়ে পৰি থাকোঁ, ঘৰ দুৱাৰ নোহোৱা, কাৰোবাক আপোনালোকে যে মেণ্টেল পাৰ্চন বুলিয়েই তিৰস্কাৰ কৰে। তেনে মানুহবোৰলৈ কিবা ভেকচিনৰ হিচাপ নিকাচ আপোনালোকৰ আছে নেকি? নে অকল মৰক তাৰ পৰা হিচাপ ল'ম নে তেনেকেই ভাবি থৈছে? আমাৰ কাৰণেও কিবা এটা ভাবক। হৌৰা, তুমি বৰ ভাল কথা এটা ক'লাহে। সেইবোৰ কথা আমাৰ ভবাই নহয়। সঁচাকে তুমি কোৱা MP বিধৰে MPহে নেকি আমি? বাৰু যে কি নহওক, কম দিনৰ ভিতৰতে আপোনালোকৰ বিষয়েও যাতে সকলোকে ভেকচিন দিব পৰা যায়, সকলো মানুহে যাতে পায়, ৰাস্তাই পদূলিয়ে থকা, ঘৰ দুৱাৰ নোহোৱা, আৰু কোনোবাই লাগিলে কাৰোবাক মেণ্টেল বুলিয়েই কওক, সেইজনকো আমি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিম। মই উপপৰ্যায়ৰ লগত পাতিম, আপোনাক মই কথা দিলোঁ। আৰু এষাৰি কথা কওঁনে বাৰু? কওক। আমিবোৰ হ'লো একেবাৰে ৰজাৰ নিচিনা মানুহ দেই। আমি কোনো চৰকাৰী সা সুবিধালৈ আশা কৰি বা চৰকাৰী সা সুবিধালৈ জীয়াই থকা বিধৰ মানুহ আমি নহয়। মানে ধৰক ৰ'দেই দিয়ক বা বৰষুণেই দিয়ক, আমি তাতেই থাকিম। খাবলৈ দুদিন পাওঁ নাপাওঁ কোনো কথা নাই, তাতে থাকিম। কিন্তু এইবেলি অকণমান সমূহীয়াভাৱে চিন্তা কৰি আমাৰ তেনেধৰণৰ দুখীয়া নিচলা যিবিলাক মানুহ বাটে পথে থকা, ঘৰ দুৱাৰ নোহোৱা, মানুহখিনিক যাতে অকণমান সহায় কৰিব পাৰে, সেইকাৰণেহে আপোনাৰ ওচৰলৈ আহিলোঁ মই। গতিকে চিন্তা কৰি চোৱাৰ কাৰণে, আপুনি সকাহ দিয়াৰ কাৰণে মই ভাল পালোঁ, আপোনাক ধন্যবাদ জনাইছোঁ। ঠিক আছে, নিশ্চয় মই চিন্তা কৰিম। যিমান পাৰোঁ মই আপোনালোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিম। তেনে মই বিদায়হে ল'লোঁ।
এই পগলাটোৱে আহি দেখোন আজি বৰ ডাঙৰ কথা কৈ থৈ গ'ল। হয় আমি যিসকলৰ বিষয়ে কোনো ভবা নহয় তেওঁলোকৰ বিষয়ে ভাবিবলৈ আজি বাধ্য কৰা আমি সকলোৱে মিলি তেওঁলোকৰ বিষয়েও ভাবিব লাগিব। তেওঁলোকেও মানুহ, সকলোৱে জীয়াই থাকিব ইচ্ছা কৰে, তেওঁলোককো জীয়াই থকাৰ কাৰণে আমি সকাহ দিব লাগিব। হেল্ল' বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক